হেল্ল'। হেল্ল'। হয় নমস্কাৰ দাদা, মই টুট বাৰ্তাৰ পৰা ৰিহান আহমেদে কৈ আছিলোঁ। আচ্ছা আচ্ছা, কওক। ছাৰ, কথা এটা শুনা পালোঁ যে আপুনি বৰ্তমান বিনাকান্দি সমষ্টিত নিৰ্বাচন খেলিব বুলি শুনি আছোঁ। আৰু মই শুনি আছো মানে নিউজ এটা ওলালে, আপোনালোকে চাগে উলিয়াইছে, নাজানো ক'ৰ পৰা আপোনালোকে পালে, কিন্তু খেলাটো এক প্ৰকাৰ নিশ্চিত, মই খেলিম এইবাৰ। আপুনি ভাবিছে নেকি যে বদৰুদ্দিন আজমলক আপুনি হেৰুৱাব পাৰিব? চব বদৰুদ্দিন আজমলক মই হেৰুৱাব নালাগে। ৰাইজে সেইখিনি বিবেচনা কৰিব। যোৱা আজি কেইটা বছৰ, আজি যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে ভোট দি আহিছে, মানে ভোটাৰ যেতিয়াৰ পৰা তেওঁলোক ভোটাৰ হৈছে তেতিয়াৰ পৰা বদৰুদ্দিন আজমলক ভোট দি আহিছে। কিন্তু আচ্ছা আজিলৈকে তেওঁলোকৰ দ্বাৰা আমাৰ সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই। গতিকে এইবাৰ ভাবিছো নিজেই কিবা এটা কৰিব লাগিব। আচ্ছা, আপুনি কিমান ভোটত জিকিব বুলি ভাবিছে আপুনি? এইখিনি ৰাইজে কৰিব পাৰিব। এইখিনি ক'ব পাৰিম যে ইনশাআল্লাহ কিবা এটা খেল হ'ব। খেল হ'ব মুঠতে। খেল হ'ব। খেল হ'ব। আৰু এটা কথা, ঠিক আছে, মই মিটিঙত আছো, পাছত আপোনাৰ লগত কথা পাতিম। মই লাষ্ট আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ। হয় হয় যিহেতু আপুনি নিৰ্বাচন খেলিব বিনাকান্দি সমষ্টিত, হয় আৰু হয়। বিনাকান্দি সমষ্টিৰ ৰাইজৰ কেনেকুৱা সমৰ্থন বা ৰাইজে কেনেকুৱা আগ্ৰহ হৈ আছে আপোনাক আপোনালোকে জিকাবলৈ? নিউজটো চাওক। আজিৰ তাৰিখত আপোনালোকে নিৰ্বাচনত আজমল ফেমিলিৰ বা ৰেজাউল কৰিম চৌধুৰী সাহেবৰ বা বদৰুদ্দিন সাহেব, সিৰাজুদ্দিন আজমলৰ, আপোনালোকে নিউজ চাওক। এটা নিউজ এৰি দিয়ক আপোনালোকৰ চেনেলত, কাক সমৰ্থন কৰে আপোনালোকে নিজে মানে গম পাই যাব। আপুনি আহ, মোৰ নিউজ লগাইছে, আৰু এটা তেওঁলোকৰ নিউজ এটা লগাই চাওক, তেতিয়া আপুনি নিজেই অনুভৱ হৈ যাব যে কোন এইবাৰ আগবাঢ়ি আছে। আপুনি বিনাকান্দিত সমষ্টিত জয় হ'ব কাৰণে কিমান পাৰ্চেণ্ট আপুনি নিশ্চিত? মই 100% নিশ্চিত। 100% নিশ্চিত। শেহতীয়াকৈ আপুনি আজমলৰ বিষয়ে কি ক'ব? তেওঁলোক ৰাজনীতিৰ বাবে নহয়, তেওঁলোকে সমাজ সেৱা কৰক, সমাজত থাকক। আজমল ফাউণ্ডেশ্যন আছে, শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি কৰিছে, তেওঁলোক সেইফালে যাওক। বা ৰেজাউল কৰিম চাহাবকো মই অনুৰোধ জনাম, তেওঁলোকৰ পইচা আছে, তেওঁলোক সমাজ সেৱা কৰক। ৰাজনীতি আমাৰ দৰে দৰিদ্ৰ মানুহৰ, আমি যাতে এজন দুখীয়া মানুহ আমাৰ ওচৰত আহিলে যাতে আমাৰ ঘৰৰ গেট নাই, ডাইৰেক্ট সোমাই আহিব পাৰে, তেনেকুৱা মানুহৰ ন। আচ্ছা আচ্ছা, ঠিক আছে। ঠিক আছে দিয়ক। বহুত ধন্যবাদ আপোনাক, আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে।